নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আহিছে এটা গুড নিউজ যিসকল এবাৰ বিএ পাছ কৰি যাবা তোমালোক সেই সকলৰ কাৰণে সেম স্যাৰ এটা গুড নিউজ দিছে তোমালোকৰ কাৰণে তোমালোক সেই নিউজটো চাইছা না চোৱা নাই মই নাজানো সেম স্যাৰে স্পষ্টকৈ নিজে মুখে কৈছে যে যিসকল তোমালোক বিএ পাছ কৰিবা সেই সকলক 2500 টকাকৈ দিয়া হ'ব অৰ্থাৎ 2500 টকাকৈ তোমালোকক দিয়া হ'ব আৰু এই টকাটো কেতিয়া বা কোন দিন দিব কি মাহৰ পৰা তোমালোকক এই টকাটো দিব আজি সকলো কথাখিনি এই ভিডিঅ'ত ডিসকাস কৰিম এতিয়া তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা তোমালোকে বুজি পাবা যে কেতিয়া কাক পইচাটো দিয়া হ'ব সোৱা তোমালোক যি সকলে বিএ পাস কৰা সেই সকলৰ সেই সকল হঠাৎ বিএ পাস কৰাৰ পিছত এটা চাকৰি নাপায় হেকৰ ঘুৰি ফুৰিব লাগে ইন্টাৰভিউ দি ফুৰিব লাগে হঠাৎ এটা চাকৰি নাপায় সেই কাৰণে সেম স্যাৰে এটো ভাবিছে যে যি সকল লৰাই বিএ পাস কৰিব সেই সকল লৰাক প্ৰতি মাহতে 12500 টকাকৈ দিয়া হ'ব কিন্তু এটো যে এই বছৰ যি সকলে বিএ পাস কৰিব সেই সকলক দিয়া হ'ব আগৰ বছৰ যি সকলে বিএ পাস কৰিছে সেই সকলক নহয় এইবাৰ যি সকলে বিএ পাস কৰিব সেই সকলক দিয়া হ'ব আৰু ছোৱালীক নিদিয়ে ছোৱালীক নিযুত মইনা আঁচনি আৰু বহুত দিছে আৰু এইকাৰণে ছোৱালীক নিদিয়ে এইটো খালি হ'ব লৰাৰ কাৰণে লৰাসকল মা দেউতাকৰ পৰা পইচা খুজিবলৈ টান পায় বিএ পাস কৰি হানা সেই কাৰণে এইটো লৰাসকলৰ কাৰণে এটা এবাৰ্ট হিচাপত লৈ আহিছে আৰু এই পইচাটো তোমালোকে 12500 টকাটো এই তোমালোকে কেইমাহ লৈকে দি থাকিব তোমালোকে এইটো 12 মাহ পাবা এবছৰ পাবা এবছৰ তোমালোকে এই পইচাটো পাবা প্ৰতি মাহত 2500 কৈ টকা পাবা আৰু তোমালোকক পইচাটো দিয়া হ'ব কেতিয়া তোমালোকক পইচাটো দিব অক্টোবৰ মাহৰ পৰা তোমালোকক পইচাটো দিয়া আৰম্ভ কৰিব আৰু তোমালোকে এইটো পইচা প্ৰত্যেক মাহে 2500 কৈ তোমালোকে পাই থাকিবা আৰু যি সকলে ভাবিছে যে মই বাহিৰত ক'তবা পঢ়িবলৈ যাম সেই সকলৰ কাৰণে সেই সকলক ডাইৰেক্ট পইচাটো দিয়া হ'ব সেই সকলক ডাইৰেক্ট 50000 টকা লৈকে দিয়াৰ কথা সিএম স্যাৰে স্পষ্টকৈ নিজে মুখে কৈ দিছে আশা কৰো তোমালোকে বুজিব পাৰিছা যে পইচাটো কেতিয়া দিব আৰু পইচাটো কাক দিব তোমালোকক মই স্পষ্টকৈ জনাই দিলো যে পইচাটো ছোৱালী সকলে নাপায় অকল লৰা সকলে পাব আৰু অক্টোবৰ মাহৰ পৰা পইচাটো দিয়া ষ্টাৰ্ট কৰিব ভিডিঅ'টো চাই তোমালোকে অলপ হলেও যদি উপকৃত হৈ থাকা প্লিজ এটা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আজি ইমানেই আছিল দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত